নমস্কাৰ, মই সৌৰভ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো মিনি ব্লগলৈ। তো আজিতো জানেই, আজি হ'ল 15 আগষ্ট, মানে আজি স্বাধীনতা দিৱস। স্বাধীনতা দিৱস বুলি ক'লেই মোৰ মনলৈ প্ৰথমে আহে আমাৰ দেশখন স্বাধীন কৰি থৈ যোৱা দেশৰ বীৰ বীৰাংগনাসকল। প্ৰথমে সেইসকলক প্ৰণাম জনাইছোঁ। আৰু 1947 চনৰ 15 আগষ্টৰ দিনটোত আমাৰ দেশখন স্বাধীনতা লাভ কৰিছিল, মানে আমাৰ দেশখন স্বাধীন হৈছিল। তো সেইবাবে ভাবিলোঁ অকণমান স্বাধীনভাৱে বাহিৰলৈ ওলাই আহি এই বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্যখিনিকে চাওঁ। তো বলক আজিৰ ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। এতিয়া আমি গৈ আছোঁ চাহপাত বাগানৰ মাজে মাজে ভূটান সীমান্তত থকা বগামাটি পিকনিক প্লেচটোলৈ। তো বলক চাওক ভিডিঅ'টো কেনেকুৱা লাগে। এইফালে আছে টমটম, মানে আমাৰ ইফালে বেটাৰী ৰিক্সা বুলি কয়। আজি সিহঁতেও গোটেইবোৰ ওলাইছে, প্ৰায় 100খনমান টমটম হ'বই। তো সিহঁতেও যাব বগামাটি আৰু আমিও গৈ আছোঁ। প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি গৈ আছোঁ আৰু বেছি দূৰ নাই, বগামাটি পাম। তো চাই থাকক ভিডিঅ'টো মোৰ লগত। নতুন কিমান দি আনছা? ফাইনেলি আমি বগামাটি আহি পাহাৰৰ ওপৰলৈ উঠি আহিলোঁ আৰু এতিয়া অলপ জিৰণি লৈছোঁ। পিছফালে দেখিব পাৰিছেই মন্দিৰ, এইফালে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন। এতিয়া ঘূৰি ফুৰিছোঁ ইফালে। এতিয়া লাহেকৈ আমি ইয়াৰ পৰা ওলাই যাম আৰু। তো দুখনমান ফটো উঠি লওঁ, ফটো এখন আপোনালোকেও চাওক। তো ইফালে মন্দিৰৰ ওপৰত উঠি আহিছোঁ, ভগৱানৰ পৰা আশীৰ্বাদ এটি বিচাৰি লওঁ। তো বগামাটিলৈ আহি এনেকৈয়ে দুখনমান ফটো উঠিলোঁ আৰু ইয়াৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ গ্ৰীণলেণ্ড। তো গ্ৰীণলেণ্ড মানে গ্ৰাছলেণ্ড বুলিয়ে ক'ব লাগিব। তো মই এবাৰো যাই পোৱা নাই, এইবাৰ প্ৰথম গৈ আছোঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো মোৰ লগত। চ' ফাইনেলি আমি আহি পালোঁ গ্ৰীণলেণ্ড, অৰ্থাৎ গ্ৰাছলেণ্ড। আৰু ইফালে চাইকেলত চাব পাৰে ভাইটিহঁতে আমাৰ ৰাষ্ট্ৰীয় পতাকা এখন খুব ধুনীয়াকৈ লগাই লৈছে। আৰু এইফালে চাওক, এইখনে হ'ল গ্ৰাছলেণ্ড, মানে গ্ৰীণলেণ্ড। তো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, মানে চাৰিওফালে সেউজীয়া হয়। তো ইয়াতে ফুৰি আছোঁ অকণমান আৰু ইয়াতো দুখনমান ফটো উঠোঁ। বেছি দেৰি নকৰোঁ, ঘৰলৈ যাব লাগে। তো আপোনালোকেও ফটোবোৰ চাওক। চ' ফাইনেলি ঘূৰি ফুৰি আহি পালোঁ ঘৰলৈ। এতিয়া মই পথাৰত আছোঁহি মানে। তো আজিৰ ভিডিঅ'টো ইমানে। যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগ পাইছোঁ আকৌ এটি নতুন ভিডিঅ'টো। আজিলৈ ইমানে। বন্দে মাতৰম, জয় হিন্দ, জয় ভাৰত।